নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, কাৰণ কিয় জানেনে, কিছুমান মানুহে কয় নহয়, দিনটোনো কি কৰ, ইমান যে ভাগৰ লাগিছে বুলি যে কৈ থাক, কিনো কাম কৰনো, কাম দেখোন দেখিবলৈ একোতো নায়েই। তো তেনেকৈ কোৱাৰ কাৰণে আজি ভাবিলোঁ যে মই নিজকে চাওঁচোন, মই কিনো কাম কৰোঁ আৰু কিয়নো ইমান ভাগৰ লাগে, তাকে প্ৰমাণ চাবলৈ আজি ভিডিঅ'টো কৰিলোঁ। সকলো মহিলাৰ লগতে হয়, কিনো কাম কৰিলি বুলি সুধিলে ক'বলৈ একোৱেই নাই, কিন্তু আমি কাম বহুত কৰোঁ। ঘৰ সৰা বা চোতাল সৰা, কাঁহী বাতি ধোৱা, ভাত ৰন্ধা, এইবিলাক কাম আমি কৰিয়ে থাকোঁ। কাঁহী বাতি ধোৱা বা ঘৰ সৰা কথাটো বা নকওঁৱেই, সেইটো মিনিটে ধুই থাকিবলগীয়া হয়, সাৰি থাকিবলগীয়া হয়। আৰুনো কিয়নো ইমান টোপনি ধৰে, কিয়নো ইমান ভাগৰ লাগে বুলি আজি নিজকে প্ৰমাণ চাবলৈ আজি ভিডিঅ'টো কৰিলোঁ। সঁচাকৈয়ে এইবিলাক কাম দেখাবলৈ একোৱেই নাই, ঘৰত সকলো মানুহে কৰে, তথাপিও যে ইমানেই ভাগৰ লাগে। ছোৱালী জন্ম ল'লে শিক্ষাৰ লগতে ঘৰৰ কাম বনো শিকিব লাগে। যিমানে পঢ়ি শুনি চাকৰি নকৰা কিয় নিজে নিজৰ কামখিনি কৰিবই লাগিব। আগতে আমাৰ ককা আইতাহঁতে কৈছিলে, যিমান পঢ়ি শুনিও লাভ নাই, পাছত সেই কোলা চৰুটোৱে ধৰিব লাগিব বুলি কৈছিলে। সেইটো কথা নোহোৱা নহয় বাৰু, আজিকালি কিন্তু কোলা চৰু নাই বাৰু, বেছিভাগে গেছতে ৰান্ধি বাঢ়ি খায়। ছোৱালী জন্ম লৈছা যেতিয়া কাম বন কৰিবলৈ শিকা। যিসকলে কাম বন নকৰা সেইসকলে কাম বন কৰিবলৈ শিকা, পাছত নিজৰ কাৰণে ভাল হ'ব। কাম বন কৰিব জানিলে শহু শাহুৰে বা ঘৰৰ ওচৰৰ মানুহে সকলোৱে তোমাক প্ৰশংসা কৰিব। যেতিয়া কাম বন কৰিব নাজানা তেতিয়া সকলোৱে বদনাম গাব। সেই বদনাম ভাগি নোহোৱা আগতে কাম বন কৰিবলৈ শিকা। কাম বন কৰিলে মানুহ নমৰে, কাম বন কৰিলে নিজৰ দেহাটো ভালে থাকে। সেইকাৰণে কাম বন কৰিব লাগে। যিহেতু অনবৰতে যদি বহি থকা, মোবাইলতে চাই থকা, নিজৰ দেহাটোলৈ বেয়া, সেইকাৰণে কাম বনো লাগে। মই বাৰু কাম বন কৰি বেয়া নাপাওঁ, আগতে কিন্তু মই ৰন্ধা বঢ়া কামটো সঁচাকৈ কৈছোঁ বহুত বেয়া পাইছিলোঁ। নিজৰ কাৰণে কিবা এটা ৰান্ধিবলগীয়া হ'লে মই একোৱেই নাৰান্ধোঁ, লাগিলে মই সুদা ভাত নিমখ পানী ঢালিয়ে খাম, তথাপিও মোৰ নিজৰ কাৰণে কিবা ভাজি অকণ হ'লেও অকণমান বনাই নলওঁ, সেনেকুৱা টাইপৰ আছিলোঁ। এতিয়া ময়ো যাওঁ বুলি ওলালোঁ দোকানলৈ যাওঁ বুলি মাহঁতৰ ভিতৰত পইচা বিচাৰিছোঁ। মোৰ কিন্তু এইটো নিয়ম বৰ বেয়া দেই, মোৰ পইচা পাতি নাথাকিলে মাহঁতৰ ভিতৰতে পইচা উকুটোকে। সেইকাৰণে মোৰ কাৰণে দোকানলৈ নিব বুলিয়ে পইচা বাৰু উলিয়াই কিনি থৈ দিয়ে, এইখিনি বোৱাৰীয়ে পইচা দোকানলৈ গৈ কিনি কিবা এটা আনিব বুলি থৈ দিয়ে। যিহেতু মই ৰন্ধা বঢ়া কি বনাম কি নবনাম সকলো দায়িত্ব মোৰ যে, সেইকাৰণে পইচা পাতি থৈ দিয়ে। ৰান্ধনীয়ে আৰু জুতিটো পালে ভাল পায় নহয় জানো। সেইকাৰণে আজিতো কচু শাক খাম বুলি কৈছিলোঁ যে, সেইকাৰণে এতিয়া কচু শাকখিনি ভাজি ল'ম। কচু শাকৰ লগত জালুক নিদিলে জানো ভাল লাগে, সেইকাৰণে কচু শাকত অকণমান জালুক দি দিছোঁ। এতিয়া মই কচু শাকখিনি অকণমান ভাজি কিনি লৰাই দিম, অকণমান এনেকৈ ঢাকোনেৰে ঢাকি কিনি অকণমান 3 মিনিটমান থৈ দিম, আৰু লগতে অকণমান দাইলো দিম। দাইল দিলে অকণমান খাবলৈ ভাল হয়, থপথপীয়া হয় যে, অকল কচুখিনিকে দিলে ভাল নালাগে, সেইকাৰণে দাইল কেইটামান দি দিলোঁ। এতিয়া 2-3 মিনিটমান এনেকৈ ঢাকি থওঁ। 2-3 মিনিটমান ঢকাৰ পিছত মই এতিয়া অকণমান পানী দি দিছোঁ। আৰু আপোনালোকে চাগে কচু শাক খাই পাইছে নোপোৱা মানুহেই নাই। কচু শাক কিন্তু মোৰ বহুত প্ৰিয়। আপোনালোকৰ প্ৰিয় হয়নে ক'বচোন দেই। বহুত মানুহে কিন্তু কচু শাক ভাল পায়। আপোনালোকে ভাল পায় নাই ক'বচোন দেই, কমেণ্ট এটা কৰিব, আৰু যদি ভালো পায় শ্বেয়াৰ এটা কৰি দিব। আৰু কচু শাকৰ শুকতি বা শুকান মাছ থাকিলে মোৰ বেছি ভাল লাগে। আজি কিন্তু শুকতি নাই, শুকান মাছো নাই। মায়ে যে জাকৈ বাব গৈছিলে, আৰু জাকৈ বাই কিনি এইখিনি মাছ পালে, আৰু এই মাছখিনি কিন্তু অকল ফ্ৰাই কৰি কিনিয়ে খাম। সেইকাৰণে মই এতিয়া মাছখিনি বাছি লৈছোঁ। মায়ে যিহেতু ইমান ভাগৰে দুখৰে জাকৈ বাই আহিছে, সেইকাৰণে মাছখিনি মই বাছি দিছোঁ। এই মাছ চাছ বচা বা কিবা কৰা সেইখিনি মোৰ, মায়ে মানে মাছ ধৰি আনিব, মই মাছখিনি বাচা মেলা সেইখিনি কাম মোৰ। আৰু যদি মাছখিনি যদি শুকুৱাব লাগে, সেইটো হ'লে মাৰ কাম দেই, সেইটো মই শুকুওৱা মেলা কামটো নকওঁ। যদি শুকুৱাবলৈ বা খৰিখিনি অকণমান জ্বলাই দিব লাগে, আগবঢ়াই দিব লাগে, মই তেতিয়াহ'লে কৰি দিম, কিন্তু মই আগতীয়াকৈ শুকাবলৈ মানে সেইটো চেষ্টা কৰা নাই এতিয়ালৈকে। আৰু এতিয়া আমাৰ কচু শাকখিনি হৈ গ'ল, দেখিছেনে কিমান ধুনীয়া লাগিছে। আৰু আজি এইটোৱে আছিল আমাৰ জুতি। আৰু আমাৰ ভাৰ্গৱে দেখিছেনে, আইতাকে তাৰ কাৰণে শিঙি মাছ ডাঙৰ 2জনীমান আনিলে যে, তাকে খাবলৈ লৈছে। আৰু এতিয়া ময়ো খাই লওঁ, কচু শাক যিহেতু প্ৰিয়, মোক খাই লওঁ দেই।